ডিয়াৰ বিয়াৰ্ছ, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম যে আপোনালোকে লেবৰ কাৰ্ড কেনেকৈ বনাব আৰু আপোনালোকে এই লেবৰ কাৰ্ডৰ কি কি সুবিধা পাব এইটোৰ বিষয়ে আলোচনা কৰিম। যে আপোনালোকে কেইদিনমান আগতে ই-শ্ৰম লেবাৰ কাৰ্ড যিটো বনাইছিল আৰু আজি মই যিটো আলোচনা কৰি আছোঁ আছাম লেবৰ কাৰ্ড, এইটো কিন্তু ডিফাৰেণ্ট হয়, বেলেগ বেলেগ হয়। ইয়াতে আপোনালোকে ওপৰত দেখিবলৈ পাইছে যে laborassam.in আছাম বিল্ডিং এণ্ড আদাৰ কনষ্টিটিউশ্যন ৱৰ্কাৰ ৱেলফেয়াৰ বৰ্ড। চ' আপোনালোকে এইটোত কি কি সুবিধা পাব আপোনালোকক প্ৰথমে দেখুৱাব বিচাৰিছোঁ। যে আপোনালোকে প্ৰথমতে দেখিব যে কেছ এৱাৰ্ড আপোনালোকে লাভ কৰিব, ডেথ বেনিফিটো লাভ কৰিব, ডিজেবিলিটি বেনিফিট আপোনালোকে পাব, ফেমিলি বেনিফিট আপোনালোকে লাভ কৰিব, এডুকেশ্যনেল বেনিফিট, হেল্থ চেকআপ, মেডিকেল এছিষ্টেণ্ট, মেটাৰ্নিটি বেনিফিট, মেৰিজ বেনিফিট, যে এপ্লিকেশ্যন ফৰ পেঞ্চন আপোনালোকে পেঞ্চন লাভ কৰিব, হাউচ বিল্ডিং এডভান্স আপোনালোকে ঘৰ দিবৰ বাবে আপোনালোকে টকা লাভ কৰিব। চ' আপোনালোকে কেনেকৈ এপ্লাই কৰিব আজিৰ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলত নতুন ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ডিয়াৰ বিয়াৰ্ছ, প্ৰথমতে চাৰ্চ বাৰত লিখি দিব laborassam.in, লিখি কিন্তু আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত চাব আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আছাম বিল্ডিং আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৱেলফেয়াৰ বৰ্ড। আপোনালোকে ওপৰত যিটো দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন পেজ ফৰ নিউ ৱৰ্কাৰ, আপোনালোকে এইটোতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব, নেক্সট পেজখন খোল খাই আহিব। ডিয়াৰ ভিউৱাৰ্ছ, এতিয়া দেখিবলৈ পাইছে কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। আপোনালোকে চিলেক্ট অফিচটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকৰ যিটো হয় আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ এপ্লিকেণ্ট নেমটো ইণ্টাৰ কৰি দিব। দিয়াৰ পিছত ফাদাৰ নেমটো দি দিব। দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো ইণ্টাৰ কৰিব। ডেট অফ বাৰ্থটো ইণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে DOB প্ৰুফ, আপোনালোকে ডেট অফ বাৰ্থৰ এটা প্ৰুফ দিব লাগিব। আপোনালোকে পান কাৰ্ড, আধাৰ কাৰ্ড আৰু বেলেগ দিব পাৰে। আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব, আপোনালোকৰ এটা ফটো আপলোড কৰিব লাগিব। ফটোৰ বাবে আপোনালোকে ব্ৰাউজ অপশ্যনটোত ক্লিক কৰিব। আপোনালোকৰ ফটো 1 MB কৈ বেছি হ'ব নালাগে আৰু PNG এণ্ড JPG ইমেজ এলাউড। ছিগনেচাৰ আপোনালোকে আপলোড কৰিব, ব্ৰাউজ অপশ্যনটোত ক্লিক কৰি আপলোড কৰি দিব। জেণ্ডাৰটো আপোনালোকে মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব আৰু আপোনালোকৰ এটা ৰেজিষ্টাৰ মোবাইল নম্বৰ দি দিব। যে আপোনালোকৰ ইয়াতে কিন্তু OTP আহিব। OTP অহাৰ পিছত আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব, জেনেৰেল কৰি দিব, আপোনালোকৰ যিটো হয় কৰি দিব সেইটো। আৰু মেৰিট হ'লে মেৰিট দিব, আনমেৰিট হ'লে আনমেৰিট দিব। মই মেৰিট দি আছোঁ। মেৰিট দিয়াৰ পিছত আপোনালোকে হাজবেণ্ড আৰু ৱাইফ নেম, যে আপোনালোকৰ ৱাইফ নেমটো ইয়াতে ইণ্টাৰ কৰি দিব। ৰিটায়াৰমেণ্ট ডেটটো আপোনালোকৰ অট'মেটিকলি আহি যাব ডেট অফ বাৰ্থ ইণ্টাৰ কৰাৰ পিছত। ইফ ইউৰ হাজবেণ্ড ৱেদাৰ মেম্বাৰ অফ দিছ বৰ্ড, আপোনালোকৰ যদি হাজবেণ্ড এইটো বৰ্ডৰ সদস্য হয় বা ৱাইফ হয় আপোনালোকে য়েছ কৰিব, অন্যথা আপোনালোকে ন' কৰি দিব। কৰাৰ পিছত নেচাৰ অফ জব আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কাৰ্পেণ্টাৰ, যিটো কাঠ মিস্ত্ৰী হয় আপোনালোকৰ যিটো হয় সেইটো কিন্তু ইণ্টাৰ কৰি দিব। ইণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে আধাৰ অপশ্যনটোতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছটো ইয়াতে ইণ্টাৰ কৰি দিব। দিয়াৰ পিছত আপোনালোকে কিন্তু ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ব্লকটো ইয়াতে কিন্তু আহি যাব। আপোনালোকে ইয়াৰ পৰা কিন্তু ব্লকটো ইণ্টাৰ কৰিব লাগিব। ইণ্টাৰ কৰাৰ পিছত GP নেম, আপোনালোকৰ যিটো GP হয় সেইটো নেম ইয়াতে ইণ্টাৰ কৰি দিব। মই জাষ্ট ইণ্টাৰ কৰি আছোঁ। ইণ্টাৰ কৰাৰ পিছত আপোনালোকে পিন নাম্বাৰটো ইণ্টাৰ কৰি দিব। মই জাষ্ট ইণ্টাৰ কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকে ছেম এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ, যে আপোনালোকৰ যদি পাৰ্মানেণ্ট এড্ৰেছৰ লগত ছেম হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ মেইন বস্তুটি হ'ল বেংক একাউণ্ট নাম্বাৰ, যে আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো শুদ্ধকৈ দিব, কিয়নো আপোনালোকৰ বেংক একাউণ্টৰ জৰিয়তে আপোনালোকে পইচাখিনি লাভ কৰিব। আৰু বেংক নেম দি দিব। দিয়াৰ পিছত কিন্তু ইয়াতে IFSC কোড দেখিবলৈ পাইছে আপোনালোকে। IFSC কোডটো ইণ্টাৰ কৰি দিব। ইণ্টাৰ কৰি দিয়াৰ পিছত কিন্তু বেংক ব্ৰাঞ্চ নেম ইয়াতে আপলোড কৰিব দিছে, ইণ্টাৰ কৰিব দিছে, দি দিব। দিয়াৰ পিছত বেংক পাছবুক ফাৰ্ষ্ট পেজ, যে আপোনালোকৰ বেংকৰ যিটো পাছবুক হয় সেইটোৰ কিন্তু ফ্ৰণ্ট পেজটো ইয়াতে ব্ৰাউজ অপশ্যনটোত ক্লিক কৰি আপলোড কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড দি দিব, আৰু যদি নাই আপোনালোকে নট ক্লিক কৰি দিব। যদি আছে আপোনালোকে আধাৰ নাম্বাৰ আৰু আধাৰটো আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকৰ ভোটাৰ IDটো আপলোড কৰি দিব। দিয়াৰ পিছত ডু ইউ হেভ এ আয়ুষ্মান ভাৰত কাৰ্ড, যে আপোনালোকৰ যদি আয়ুষ্মানৰ কাৰ্ড আছে তেতিয়াহ'লে য়েছ কৰিব, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে ন' কৰি দিব। আৰু ইমপ্লয়াৰ নেম এইবিলাক দিব নালাগে, অপশ্যনেল হয়। যে মেইন বস্তুটোৱে হ'ল যে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। যে চ' আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ক'ত পাব আপোনালোকক মই এটা আইডিয়া দিওঁ। যে আপোনালোকৰ অঞ্চলৰ যিবিলাক ঠিকাদাৰ আছে, চ' তেওঁলোকৰ এটা ফৰ্মেট আছে। চ' আপোনালোকে তাৰ পৰা কিন্তু সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ল'ব পাৰিব, অন্যথা আপোনালোকে আপোনালোকৰ GP ছেক্ৰেটাৰীৰ পৰাও কিন্তু ল'ব পাৰিব। লোৱাৰ পিছত ইয়াতে নমিনেশ্যনটো
ইয়াতে নেমটো দি দিব নমিনেশ্যন নেমটো দিয়াৰ পিছত আপোনালোকে কিমান পাৰ্চেণ্ট শ্বেয়াৰ নমিনীক শ্বেয়াৰ কৰিব সেইটো দি দিব দিয়াৰ পিছত এজটো আপোনালোকে এণ্টাৰ কৰিব নমিনীৰ লগত আপোনালোকৰ ৰিলেশ্যনশ্বিপ সেইটো কি হয় ইয়াতে এণ্টাৰ কৰিব আৰু এড্ৰেছটো দি দিব দিয়াৰ পিছত ফটো আপলোড কৰিব আৰু যদি আপোনালোকে নমিনী এড কৰিব বিচাৰে এই প্লাছ অপশ্যনটোতে ক্লিক কৰি নমিনী এড কৰিব পাৰিব নমিনেশ্যন ফৰ্ম কপি ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব তলত দেখিবলৈ পাইছে যে প্ৰিণ্ট ব্লেক নমিনেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত নমিনেশ্যন যিটো ফৰ্ম হয় সেইটো কিন্তু ডাউনলোড হৈ যাব হৈ যোৱাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে নমিনেশ্যন ফৰ্মখন আহি গ'ল যে আসাম বিল্ডিং আৰু আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৱেলফেয়াৰ বৰ্ডৰ যিটো নমিনেশ্যন ফৰ্ম হয় ইয়াতে কিন্তু আপোনালোকে নমিনী নেমটো এণ্টাৰ কৰি দিব দিয়াৰ পিছত ফৰ্মখন ফিল আপ কৰাৰ পিছত ইয়াতে কিন্তু ফৰ্মখন আপলোড কৰিব লাগিব নমিনেশ্যন ফৰ্মখন আপলোড কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কপি আপলোড কৰিব লাগিব যে ইয়াৰ বাবে আপোনালোকে তলত দেখিবলৈ পাইছে প্ৰিণ্ট ব্লেংক ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনালোকে এইটোতে ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব এইটো কিন্তু ডাউনলোড হৈ যাব ডিয়াৰ ভিউয়াৰ্ছ ইয়াতে চাব যে নমিনেশ্যন যিটো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম সেইটো কিন্তু ইয়াতে ডাউনলোড হৈ গৈছে অলৰেডি যে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফৰ্মখনৰ এপ্লিকেশ্যন নাম্বাৰটো দিব নালাগে ডেটটো দি দিব আৰু ডিষ্ট্ৰিক্টটো দি দিব 4 কপি অফ পাছপোৰ্ট সাইজ ফটো পাৰপত্ৰ আকাৰ 4খন ফটো আপোনালোকে ইয়াতে লগাই দিব যে লগাই দিয়াৰ পিছত এপ্লিকেণ্ট নেমটো ফিল আপ কৰি দিব ফাদাৰ নেমছ আৰু ফৰ্মটো আপোনালোকে ফিল আপ কৰিব পাৰিব সো ফিল আপ কৰাৰ পিছত ইয়াতে কিন্তু আপলোড কৰিব লাগিব ইয়াতে কিন্তু আপোনালোকে ব্ৰাউজ অপশ্যনটোত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপলোড কৰি দিব দিয়াৰ পিছত মোবাইল নম্বৰ ইয়াতে গেট অ'টিপিত ক্লিক কৰি দিব আৰু আপোনালোকৰ মোবাইলত এটা অ'টিপি আহিব অ'টিপিটো অহাৰ পিছত আপোনালোকে ইয়াতে এণ্টাৰ কৰি দি নেক্সট যিটো অপশ্যন হয় নেক্সট এণ্ড পে'মেণ্ট আপোনালোকে পে'মেণ্ট গেটৱেত যাই গৈ পে'মেণ্টটো কৰি দিব দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ এটা আহিব এপ্লিকেশ্যন নাম্বাৰ লৈ আপোনালোকে ইয়াতে চেক কৰিব পাৰিব যে চেক যিটো ষ্টেটাছ দেখিবলৈ পাইছে ইয়াতে কিন্তু আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু মোবাইল নম্বৰটো দি আপোনালোকে চেক কৰিব পাৰিব চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে বুজিব পাৰিছে আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ৱাচিং দিছ ভিডিঅ'